চন্দ্ৰত মানুহৰ কবৰ পোৱা গৈছে। কোন সেই ভাগ্যৱান ব্যক্তি যিজন মানুহৰ একমাত্ৰ সেই মানুহজনৰ কবৰ চন্দ্ৰত দিয়া হৈছে? এই মানুহজন কোন দেশৰ হ'ব বা কোন এই ভাগ্যৱান ব্যক্তি যিজন মানুহৰ কবৰ পৃথিৱীৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত চন্দ্ৰত দিয়া হৈছে মানুহজনৰ কবৰ? আপোনালোকে শুনি আপোনালোকৰ হয়তো ঘটনাটো মিছা লাগিব পাৰে, কিন্তু ঘটনাটো 100% সত্য ঘটনাটো যে আমাৰ ইণ্ডিয়াৰ ইছৰ' যখন chandrayan-3 যখন chandrayan-3 সেই chandrayan-3খনে গৈ তাত গৈ ৰিচাৰ্চ কৰি সেই মানুহজনক খবৰ পাইছে। সেই মানুহজনক খবৰখন পাইছে। মানুহজনৰ যিখিনি স্থান বা ঠাইত যিজন মানুহৰ খবৰ দিছিল সেই স্থানখিনি বিচাৰি উলিয়াইছে বা খবৰটো উলিয়াইছে বা ডেড বডিটো উলিয়াইছে বা তাত হাড় আছেনে নাই সকলোখিনি আপোনালোকক জনাম। প্ৰথমতে আপোনালোকক কৈ দিছোঁ, আপোনালোকে এই ভিডিঅ'টো যদি প্ৰথমবাৰ চাই আছে বা যদি আপোনালোকে এই ঘটনাটো প্ৰথমবাৰ শুনি আছে যে চন্দ্ৰত এজন মানুহৰ মৃতদেহ আছে, তেনেহ'লে আপোনালোকে আজি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব আৰু হাজাৰ হাজাৰ মানুহক দেখাৰ সুযোগ কৰি দিব যে চন্দ্ৰত এজন মানুহৰ মৃতদেহ ৰখা হৈছে। আপোনালোকে শুনি আপোনালোকৰ আচৰিত লাগিছে, 100% খাটাং। সেই চন্দ্ৰত মানুহ কোন আপোনালোকক মই সেইখিনি জনাবলৈ চেষ্টা কৰিম। সেই ব্যক্তিজনৰ নাম হৈছে ইউজিন শ্ব'মেকাৰ। সেইজন আছিল এজন বিশ্ববিখ্যাত বৈজ্ঞানিক। ইউজিন শ্ব'মেকাৰ হ'ল এজন বিশ্ববিখ্যাত বৈজ্ঞানিক। সেইবাবে তেখেতক চন্দ্ৰত খবৰ দিয়া হৈছে, অৰ্থাৎ চন্দ্ৰত তেখেতৰ ডেড বডি ৰখা হৈছে। তেখেত হৈছে আমেৰিকাৰ বাসিন্দা। তেখেতৰ মৃত্যু হৈছিল 1999 চনৰ অৰ্থাৎ 1999 চনৰ 31 মে' তাৰিখে। আৰু সেই বৈজ্ঞানিকজন বিশ্ববিখ্যাত সেই বৈজ্ঞানিকজনক মৃতদেহটো ৰখা হৈছে চন্দ্ৰত। আপোনালোকে হয়তো বিশ্বাস কৰা নাই, কিন্তু 100% সঁচা ঘটনাটো আপোনালোকে যদি এতিয়া যদি ইণ্টাৰনেশ্যনেল যদি আপোনালোকে চেনেলবিলাক খুলিছে, আপোনালোকে যদি চাইছে, তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো নোপোৱাকৈ থকা নাই। আৰু যদি আপোনালোকে প্ৰথমবাৰে মোৰ চেনেলতে ভিডিঅ'টো চাইছে, আপোনালোকে ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰক আৰু বেছি বেছিকৈ মানুহ হাজাৰ হাজাৰ মানুহক দেখাৰ সুযোগ কৰি দিয়ক যে চন্দ্ৰত এজন মানুহৰ মৃতদেহ পোৱা গৈছে। লগতে আমাৰ ভাৰতবৰ্ষৰ যিখন chandrayan-3 নামৰ এই যিখন বস্তু গৈছে তাত গৈ ৰিচাৰ্চ কৰি আছে, সেই যিখিনি স্থানত গৈ ছফ্ট লেণ্ডিং কৰিছে, সেই স্থানখিনিৰ নাম ৰখা হৈছে শিৱ শক্তি। সেই নিউজটো পোৱাৰ লগে লগে ভাৰতবৰ্ষৰ লগতে সকলো মানুহ সনাতন ধৰ্মী লোকসকলৰ মনত আনন্দিত উৎফুল্লিত হৈছে যে সেই স্থানটো এই জেগাটোৰ নাম ৰখা হৈছে শিৱ শক্তি বুলি। আপোনাৰ অলপ আগতে মই সামাজিক মাধ্যমত দেখা পাইছোঁ, ভিডিঅ'টো বা গুগল চাৰ্চ কৰিছোঁ, আপোনালোকে দেখা পাইছোঁ হয় সেই স্থানখিনিৰ নাম সঁচায়ে শিৱ শক্তি বুলি ৰখা হৈছে। আৰু chandrayan-3 তাত গৈ ৰিচাৰ্চ কৰি আছে আৰু ৰিচাৰ্চ কৰাত আপোনালোকে বা ইয়াতে ঘূৰি ফুৰাত দেখা পাইছে যে সেই মানুহজনৰ মৃতদেহ। মই নিজে প্ৰথমতে শুনি আচৰিত লাগিছে, কিন্তু ভাবিছোঁ আপোনালোকক সেই ঘটনাটো শুনাইলোঁ বা দেখুৱাইলোঁ বা আপোনালোকে স্ক্ৰীণৰ কাষত দেখা পাইছে সেই বৈজ্ঞানিকজনৰ ফটো। সকলোৱে আপোনালোকে দেখি নিশ্চয় বিশ্বাস কৰিছে। যদি বিশ্বাস কৰে আপোনালোকে গুগলত গৈ ৰিচাৰ্চ কৰক, গুগলত গৈ চাৰ্চ কৰি আপোনালোকে চাওক। আৰু চাই যদি আপোনালোকৰ বিশ্বাস হয় মোৰ ভিডিঅ'টো, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰক, সম্ভৱ হ'লে কমেণ্ট কৰক, আৰু যদি পাৰে আপোনালোকে মোৰ পেজটো ফ'ল' কৰি দিব, আৰু সম্ভৱ হ'লে ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।